হোজাইত প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণ। ধুমুহাত উৰাই নিয়ে বহুকেইটা বাসগৃহ। হোজাই চহৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে উত্তৰ বিদ্যানগৰৰ বহুকেইটা বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাই। এজাক কালৰূপী ধুমুহা বতাহে ছিন্ন বিচ্ছিন্ন কৰি পেলালে হোজাইৰ বহুকেইটামান পৰিয়ালৰ বাসগৃহ। হয়, ৰাজ্যৰ চৌদিশে কৰোনা মহামাৰীয়ে সন্ত্ৰাস চলাইছে নৰযোগ্য পাতি, আনফালে প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ। ধুমুহাৰ কবলৰ পৰা পৰিয়ালৰ লোকে কথমপি প্ৰাণ ৰক্ষা পায় যদিও বাসগৃহৰ আচবাব পত্ৰৰ পৰা আৰম্ভ কৰি সপোনৰ ঘৰখনক বতাহ বৰষুণৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। এই তো তুফান আইছে, সব টিন সিন সব উড়াই লয়ে গেছে, দরজা উরজা সব ভেঙে গেছে। কোনোজন আহত হৈছিলে নেকি? না না, যেতিয়া ধুমুহা আহিছিলে তেতিয়া আপোনালোক ক'ত আছিলে? ঘৰতে আছিল। ঘৰত কেইজন মানুহ আছিলে এতিয়া? 4জন। 4জন মানুহ ন? নামটো কি আছিলে? প্ৰতিভাৰাণী দাস, অমূল্যনম দাস। এতিয়া আপোনালোকে কি ক'ব বিচাৰে? এতিয়া কি ক'ম আৰু, চৰকাৰে কি দিয়ে, এতিয়া যদি বনাই নিদিয়ে কেনেকৈ হ'ব? আমিতো গৰীব, কাম কৰি খাওঁ, হাজিৰা কৰা মানুহ। হোজাইৰ পৰা খাইৰুল ইছলামৰ সহযোগত অৰুণ বৰাৰ ৰিপৰ্ট, জিঅ' নিউজ।